এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম। এতিয়া দিনৰ 10টা বাজিছে। এতিয়া আমি এফালে ওলাই যাব লৈছোঁ। মই চাহ খালোঁ, জলপানো খালোঁ। এতিয়া আমি এফালে ওলাই যাওঁ। ব'লকচোন যাওঁ, ক'ত ক'ত যাওঁ বাকীবোৰ দেখাই থাকিম বাৰু। চিম্পুলকৈ ওলাইছোঁ, কাণফুলি এযোৰ পিন্ধিছোঁ, কাপোৰযোৰ এযোৰ চিম্পুল, একদম চিম্পুলকৈ ওলাইছোঁ। কাণফুলি এযোৰ পিন্ধিছোঁ, পাতলকৈ লিপষ্টিক অকণ লগাইছোঁ। পাতল মানে মোৰ কাৰণে পাতল আৰু এয়া কাণফুলি এযোৰ পিন্ধিছোঁ, খোপা এটা বান্ধি লৈছোঁ। এযোৰ আৰু এয়া খাৰু এযোৰ পিন্ধি লৈছোঁ, বগা ওনাখন, হালধীয়া পাচমা কুৰ্তা আৰু ইয়াৰ লগত মিলাই পিন্ধিছোঁ এযোৰ পামচু, মিলাই লৈছোঁ আৰু ওলাই ল'লোঁ। এতিয়া ব'লকচোন যাওঁ আমি এতিয়া যাবলৈ ওলাই আহিছোঁ। আহক, ইয়াত মই মিঠাই লৈ লওঁগৈ। আমি আহি আছোঁ এতিয়া। এয়া শিৱদৌল, এইফালে বৰপুখুৰী পাৰ। আমি আহি পাই গ'লোহি, এতিয়া গৈ আছোঁ। এতিয়া এইজনী এইটো বাপেকে লাজ কৰে। চাহ খাই আছোঁ, এয়া মালিক। এতিয়া যাম চটৰ ওপৰলৈ। এইবোৰ ওলমাই থোৱা ফুল দেখিছে নহয়, ইমান ধুনীয়া ধুনীয়া ফুলবোৰ। এয়া টাবত থৈছে ফুলবোৰ। আমাৰ ভাগিন বোৱাৰীজনীয়ে ৰুইছিলে। চটৰ ওপৰত গোটেইখন ফুল ফুল কৰি পেলালে। বগা, ৰঙা, নীলা, হালধীয়া চব কিচিমৰ ফুল আছে ইয়াত। এইজোপা কমলা কালাৰ, জবাব। ভাত খাবলৈ লৈছোঁ। এয়া আমি ফুৰিবলৈ আহিছিলোঁ মোৰ ভাগিন বোৱাৰীজনীৰ ঘৰলৈ। এতিয়া আমি ভাত পানী খাই মেলি বিচনাতে বহি আছোঁ। এতিয়াতো আমাৰ টিকিলা হয়, মইনা হয় টিকিলা। আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। বাকীখিনি চাই থাকক, ঘৰলৈ গৈ লওঁ। এতিয়া যাবলৈ লৈছোঁ, যাওঁ দেই। বজাৰ কৰি মেলি এতিয়া ঘৰলৈ গৈ আছোঁ। মই এতিয়া বজাৰ কৰি আহি পালোঁহি। এইখিনি বজাৰ ল'লোঁ, তিতা কেৰেলা আৰু এইটো কেপচিকাম, তিয়ঁহ আৰু এয়া ভেন্দি, এয়া নেমু আৰু ল'লোঁ এইখিনি ঢেকীয়া শাক আৰু নেমু দি কালি খাম। আৰু এই ল'লোঁ পদিনা চাটনি বনাম। আৰু ল'লোঁ এইখিনি ল'লোঁ জহা চাউল, এইখিনি ল'লোঁ জহা চাউল এনেকুৱা ধুনীয়া গোন্ধ। এইখিনি একদম গাঁৱলীয়া জহা চাউল বুলি কৈছে, মানে বহুত ধুনীয়া আৰু এইখিনি খাবলৈ ভাল হ'ব। আৰু এয়া আনিলোঁ জলকীয়া পুলি বাহঁতৰ ঘৰৰ পৰা। এয়া ফুৰিবলৈ গৈছিলোঁ নহয়, এইখিনি জলকীয়া পুলি আনিলোঁ তাৰ পৰা। আৰু আনিলোঁ এয়া ভোল, সৰু সৰু ভোল, এইখিনি ভোলৰ গুটি পচাম। আৰু আনিলোঁ এইখিনি আনিলোঁ বাহঁতৰ ঘৰৰ পৰা। ঢেৰ ফুল, অকণি অকণি। এইজোপা ফুল ৰঙা ৰঙা পাত, দেখিলা ধুনীয়া লাগিছে দেখিবলৈ। এজোপা দেখিছে ন, এই ডাল এটা ভাঙি আনিছোঁ। তাৰপৰা আৰু দিলে এজোপা, এইটো ডাঙৰ ডাঙৰ ফুল এপাহ হয়। আৰু এইটো এনেকৈ লেটকাই ৰুবলৈ, এইটো লেটকি থাকিব। তাৰপিছত আৰু এজোপা আনিলোঁ। এইটো সেই লেটকাই ৰুবলৈ আনিছোঁ। সিহঁতৰ ঘৰত বৰ ধুনীয়া লাগিছে আৰু এইজোপা এইটো লেটকাই থকা হয়।
তাৰপিছত এইটো 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 ধুনীয়া, এইটো ডাঠ পাত, একদম প্লাষ্টিকৰ নিচিনা লাগে দেখিবলৈ। এইটো এটা ফুলৰ পুলি, এনেকুৱা কেইবাজোপাও দিলে, এয়া 2-3জোপামান দিছে। আৰু এইটোৱে লেটকি থাকে এনেকৈ এজোপা। তাৰপিছত আৰু এইখিনি গুটি কেইটামান আনিছোঁ ৰুবলৈ। তাৰপিছত আৰু কি বজাৰ কৰিলোঁ, আৰু বজাৰ কৰিলোঁ এয়া কেঁচা জলকীয়া। সেইখিনি বজাৰ আজি কৰিলোঁ আৰু কালি ঠিকছে খাম। কৰি মেলি ঘৰলৈ আহিলোঁ, এতিয়া বহি চাহ একাপ খাম আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আন এটা ভিডিঅ' লৈ মই আকৌ আহিম, আৰু আপোনালোকে মোক তেনেকৈ ছাপোৰ্ট কৰি থাকিব, চাই থাকিব মোৰ ভিডিঅ'বোৰ। কিবা যদি মোৰ ভুল হৈছে আপোনালোকে ক'ব, মই আৰু অলপ ভালকৈ ব্লগ বনাবলৈ চেষ্টা কৰিম আৰু।